অৱশেষত আমাৰ অপেক্ষাৰ অন্ত পৰিল। আজিৰ পৰা 10 দিন আগত 16 নৱেম্বৰ দেওবাৰে দিব্যজ্যোতি হলত চোৱাৰ বাবে 10টা টিকেট ক্ৰয় কৰিছিলোঁ। সেই দিনটোতেই বন্ধু বান্ধৱৰ হেঁচাত পৰি আৰু 12টা টিকেট ক্ৰয় কৰিবলগীয়া হয়। মুঠ 22টা টিকেট ক্ৰয় কৰিছিলোঁ। গণনাৰ দিন ৰাতি নাযায় নোপোৱাই ৰৈ ৰৈ বিনাৰে চোৱাৰ আশাত আজি সেই অপেক্ষাৰ অন্তপৰাত সকলোৱে হাঁহিছে। তোমাৰ হাঁহি আপোনালোকে চাইছেই। আনন্দত আমি মতলীয়া। ৰৈ ৰৈ বিনালে। তুমি ক'ত আহিছা? ভাল ছোৱালী। আমাৰ লগত আহিছে মাহচিন ৰৈ ৰৈ বিনালেৰ কাৰণে। এয়া আমাৰ লগত আহিছে সুমায়া। এয়া আমাৰ লগত আহিছে আৰু হেৰি কোন তোমাৰ নাম কি? ফিজা, তোমাৰ নাম কি? ফিজা। আৰু আমাৰ লগত এয়া ছবি আহিছে, চাওক। আৰু খুশবু আহিছে, খুশবু ৰৈ ৰৈ বিনালে খুশবু। ৰৈ ৰৈ বিনালে খুশবু আহিছে আৰু আহিছে জাৰা এয়া জাৰা আহিছে আৰু মোৰ জাৰা আহিছে আৰু আহিছে এইফালে আহিছে আৰু এইফালে আহিছে তুবা আহিছে, তুবাৰ মা আহিছে আৰু মামী পিছফালে আছে। গ্ৰুপ ফটো মাৰো, গ্ৰুপ ফটো। এয়া আৰু এই ৰহমান ডাঙৰীয়া আহিছে।